নমস্কাৰ বন্ধুসকল, ৰাজব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে আমাৰ পূজা বিশেষ খানা খাবলৈ আহিছোঁ। তো মাৰল ঘৰত আজি পূজা বিশেষ খানা খাম। তো পূজা এদায় হ'ল, পূজা শেষ হৈ গ'ল। তাকে আজি আমি জিৰণি মানে আজি ৰেষ্ট লৈছোঁ আৰু আজিৰ পৰা আজি পূজা শেষৰ খানা খাব লৈছোঁ। মাৰল ঘৰলৈ আহিছোঁ, ৰাজমাইত মাৰল ঘৰ আছে যে তাতে খাব আহিছোঁ। তো মই আহিছোঁ আৰু আমাৰ পৰশমণি দত্ত আহিছে, এয়া দেখাইছোঁ পৰশমণি দত্ত। আৰু এতিয়া খানাটো অৰ্ডাৰ দিছোঁ ধুনীয়াকৈ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব, কি খানা খাম আজি দেখাই আছোঁ আপোনালোকক। তো ফাইনেলি আমাৰ খানা আহি গ'ল। তো এতিয়া একদম ধুনীয়া ধুনীয়া আইটেম আহিছে। চিকেন কাৰী, চিকেন বইল, চিকেন ড্ৰাই ফ্ৰাই, বোলে পৰ্ক ড্ৰাই ফ্ৰাই, বেম্বো শ্বুট, পাপৰ আৰু ধুনীয়া ধুনীয়া চালাড আহি গ'ল। মানে মজা মজা খানা আহি গ'ল। টিচু দি দিবা। তাৰপিছত এতিয়া ধুনীয়া ধুনীয়া গোন্ধ ওলাইছে, বহুত ধুনীয়া। প্ৰতিটো বস্তুৱে মই দেখাই দিছোঁ আপোনালোকক। এইয়া হৈ গ'ল, ৰাইচটো আহি গ'ল। এইফালে চিকেন ড্ৰাই ফ্ৰাই আছে, বইল চিকেন আছে, চিকেন কাৰী আছে। এইটো হৈ গ'ল বেম্বো শ্বট ড্ৰাই ফ্ৰাই পৰ্ক। তাৰপিছত এইফালে আমাৰ ৰাইজে খাই আছে। খাই কেনেকুৱা পাইছে কৈ দিয়াচোন। মজা, সেইটো বিৰাট টেষ্টি, একদম জালুকৰ ফ্লেভাৰটো আহি গৈছে। সেই ব্ৰইলাৰটো বইল কৰি দিছে, সেইটো খুব টেষ্টি লাগিছে খাই। বিৰাট টেষ্টি হৈ গৈছে ন। আৰু এইটো পৰ্ক এইটো বেম্বো শ্বট পৰ্কটো খাইছোন, গোন্ধটো মজা ওলাই আছে। এইটো খাই চাইছিলোঁ, টেষ্টটো বহুত ধুনীয়া আছে। পুৰা খৰিচাৰ গোন্ধটো আহিছে। বহুত ধুনীয়া খানা দিয়ে নহয়, বহুত ধুনীয়া, খাবলৈ বিৰাট টেষ্টি। বেছিকৈ মোক খাই ভাল লাগিছে এইটো। বিৰাট একদম জালুকৰ ফ্লেভাৰ, আদা ৰচুন জালুকৰ কম্বিনেশ্যনটো বিৰাট ধুনীয়া হৈছে। বহুত ধুনীয়া আছে ন। কিয় মই বেম্বো শ্বট পৰ্ক ড্ৰাই ফ্ৰাইটো খাই চাওঁ। এইটো এবাৰ টেষ্ট কৰি চাই দেখাই দিওঁ। মজা লাগিছে। বইল চিকেনটো, এইটো বইল চিকেনো দেখাই দিওঁ। বইল চিকেন, চিকেন কাৰী, চিকেন ড্ৰাই ফ্ৰাই, এইফালে ডালটো এক্টিং দিছে। তো এতিয়া খানাটো খাই লওঁ, ঠিক আছে। ঔটেঙা দাইল দিছে ন। তো আপোনালোকো আহিব ইয়াত, শিৱসাগৰ আমাৰ ৰাজমাইত অৱস্থিত মাৰল ঘৰত আহিব। মাৰল ঘৰত ইমান ধুনীয়া খানা, আপুনি তাতে কলপাতত দিব। আপোনালোকে ঘৰৰ ফেমিলি লৈ আহিব, মা দেউতাক লৈ আহিব, চবকে লৈ আহিব পাৰিব। একদম ধুনীয়া খানা, বহুত ধুনীয়া ধুনীয়া খানা আছে। আৰু এটা ধুনীয়া এইটো কিবা পকোৰা আছে, ভেদাইলতা পকোৰা, সেইটো খাব পাৰিব। ঠিক আছে, তো আমি তেতিয়াহ'লে খাই লওঁ। খাই শেষ কৰি দিলোঁ, একদম চুচি বাচি খালোঁ দেই। একোৱেই নাই, গাহৰি শেষ, এইফালে চব শেষ। টেঙাও চপি দিছে এতিয়া হজম হ'বলৈ। খালি ৰাইচটো থাকিলে অলপ, ৰাইচ বেছি নাখাওঁ যে। তো চিকেন টিকেনবিলাক শেষ হৈ গ'ল, বাতি খালী। মই আনকি লৈও খাইছোঁ তাইৰ পৰা। বইল চিকেনটো বহুত ধুনীয়া আছিলে, বহুত টেষ্টি। এইফালে পৰ্ক বেম্বো শ্বট শেষ। খালি এইটো ড্ৰাই ফ্ৰাইটো খাবলৈ ইমান ভাল মানে নাখালোঁ আৰু, খাব মন নগ'ল। এইবিলাক খালোঁ বাকীখিনি। তো চব খাই শেষ হৈ গ'ল, পেট ভৰ্তি, পেট ডাঙৰ হৈ গৈছে। এতিয়া আৰু যাওঁগৈ আৰু। এতিয়া চবেই ফটো মৰাত ব্যস্ত হৈ আছে। এইফালে ৰাইজসকল হেৰি আছে মানুহ, এইফালে কেবিনত চবতে মানুহ আছে। তো আমাৰ খানাটো হৈ গ'ল খাই। এতিয়া বিলটো কিমান হ'ল সুধোঁ আৰু, চাগে হ'ব 2000 মান। খাই বৈ যাওঁগৈ আৰু, পকেট খালী হৈ যাব আজি। যাওঁগৈ আৰু এতিয়া। তো ভাবিছিলোঁ আমি 2000 মান টকা বিল হ'ব, কিন্তু 1350 টকাত এসাঁজ ধুনীয়া খানা খাবলৈ পালোঁ, বহুত কম খৰচত। আপোনালোকো আহিব শিৱসাগৰৰ ৰাজমাইত অৱস্থিত মাৰল ঘৰলৈ এপাক, সকলোকে লৈ আহিব। এক ধুনীয়া পৰিৱেশ আৰু ধুনীয়া ধুনীয়া খানা খাবলৈ পাব। তো আজিৰ ভিডিঅ'টো ইমানে আছিলে। থেংক ইউ।